নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়াকৈ এণ্ড্ৰইড মোবাইল আৰু এণ্ড্ৰইড মোবাইল দিয়াৰ কথা ইতিমধ্যেই চৰকাৰে চিন্তা চৰ্চা কৰিছে ছাত্ৰ ছাত্ৰীসকলক অনলাইন পাঠদানৰ সুবিধা হোৱাকৈ এই প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে বিত্ত বিভাগলৈ প্ৰস্তাৱ আগবঢ়াইছে শিক্ষা বিভাগে এই মুহূৰ্তৰ এই খবৰ জনাই আছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক এণ্ড্ৰইড মোবাইল দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়া এণ্ড্ৰইড মোবাইল একোটাকৈ এণ্ড্ৰইড মোবাইল দিয়া হ'ব প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে এই বিষয়ে আলোচনা চলি আছে আৰু বিত্ত বিভাগলৈ প্ৰস্তাৱ বহাইছে শিক্ষা বিভাগে মুহূৰ্তৰে অতিকৈ জৰুৰী খবৰ জনাই আছো এই প্ৰস্তাৱত কাইলৈ বিত্ত বিভাগে অনুমোদন জনোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে মোবাইল কোম্পানীৰ সৈতে কথা পাতিছে চৰকাৰে এই সন্দৰ্ভত মোবাইল কোম্পানীৰ সৈতে চৰকাৰে এক আলোচনাত মিলিত হৈছিল আৰু ইতিমধ্যে আলোচনা সম্পন্ন হৈছে অনলাইন পাঠদানৰ সুবিধা হোৱাৰ বাবে এই চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰু অনলাইন পাঠদানৰ ইণ্টাৰনেটৰ ব্যৱস্থাও কৰিব চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে কোম্পানীৰ সৈতে আলোচনা কৰিছে চৰকাৰে ইণ্টাৰনেটৰ বাবে কোম্পানীৰ সৈতে চৰকাৰে ইতিমধ্যে আলোচনা সম্পন্ন কৰিছে অতি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়াকৈ এণ্ড্ৰইড মোবাইল দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যেই আলোচনা সম্পন্ন হৈছে আৰু যেহেতু দেখিবলৈ পোৱা গৈছিল ৰাজ্যত কোভিডৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছিল আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাৰ পাছতেই অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছিল আৰু অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হোৱাৰ ফলত বহু ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছিল ইণ্টাৰনেটৰ অসুবিধা হোৱাৰ বাবে বা দৰিদ্ৰতাৰ বাবে এণ্ড্ৰইড মোবাইল নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অনলাইন পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল আৰু সময়ে সময়ে এইবাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গুৰুত্বপূৰ্ণ এক পদক্ষেপ গ্ৰহণ কৰিছে অনলাইন পাঠদানৰ বাবে শিক্ষানুষ্ঠানত ইণ্টাৰনেটৰ ব্যৱস্থা কৰাৰ লগতে একোটাকৈ এণ্ড্ৰইড মোবাইলো ছাত্ৰ ছাত্ৰীসকলক নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে এক আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনা ইতিমধ্যে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত বিত্ত বিভাগলৈ প্ৰস্তাৱ আগবঢ়াইছে শিক্ষা বিভাগে এই প্ৰস্তাৱত কাইলৈ বিত্ত বিভাগে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে আৰু বিত্ত বিভাগে অনুমোদন জনোৱাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে হয়তো লাভ কৰিব একোটাকৈ বিনামূলীয়াকৈ এণ্ড্ৰইড মোবাইল আৰু শিক্ষানুষ্ঠানসমূহত ইণ্টাৰনেটৰ ব্যৱস্থাও কৰা হ'ব বুলি জনাইছে বা ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰনেটৰ ব্যৱস্থাও কৰি দিব চৰকাৰে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছোঁ শিক্ষানুষ্ঠানসমূহত প্ৰথম আমি শিক্ষানুষ্ঠানসমূহত ইণ্টাৰনেট কানেকশ্যনটো ইম্প্ৰুভ কৰাৰ কাৰণে আমি মোবাইল কোম্পানীবিলাকৰ লগত কথা পাতিছোঁ যাতে মোবাইল নেটৱৰ্কটো চবতে সহজলভ্য হয় দ্বিতীয়তে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ ক্লাছ 9, 10ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে একোটাকৈ মোবাইল ফোন দিব পৰা যায় নেকি সেইটো আমাৰ ফালৰ পৰা আমি প্ৰস্তাৱ ৰাখিছোঁ অহাকালি বাজেট ঘোষণা হোৱাৰ পাছত আমি গম পাম গতিকে এনেধৰণে অনলাইন শিক্ষা ব্যৱস্থাটো সকলোৰে কাৰণে সহজলভ্য কৰাৰ কাৰণে আমি প্ৰস্তাৱ আমি ব্যৱস্থা কৰা নৱম আৰু দশম শ্ৰেণীৰ কাৰণে আমাৰ ফালৰ পৰা আমি প্ৰস্তাৱ ৰাখিছোঁ শিক্ষানুষ্ঠানসমূহত প্ৰথম আমি শিক্ষানুষ্ঠানসমূহত ইণ্টাৰনেট কানেকশ্যনটো ইম্প্ৰুভ কৰাৰ কাৰণে আমি মোবাইল কোম্পানীবিলাকৰ লগত কথা পাতিছোঁ যাতে মোবাইল নেটৱৰ্কটো চবতে সহজলভ্য হয় দ্বিতীয়তে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ ক্লাছ 9, 10ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে একোটাকৈ মোবাইল ফোন দিব পৰা যায় নেকি সেইটো আমাৰ ফালৰ পৰা আমি প্ৰস্তাৱ ৰাখিছোঁ অহাকালি বাজেট ঘোষণা হোৱাৰ পাছত আমি গম পাম গতিকে এনেধৰণে অনলাইন শিক্ষা ব্যৱস্থাটো সকলোৰে কাৰণে সহজলভ্য কৰাৰ কাৰণে আমি প্ৰস্তাৱ আমি ব্যৱস্থা কৰা নৱম আৰু দশম শ্ৰেণীৰ কাৰণে আমাৰ ফালৰ পৰা আমি প্ৰস্তাৱ মন্তব্য শুনিলাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত এই কথা উল্লেখ কৰিছে যে বিত্ত বিভাগলৈ ইতিমধ্যে আগবঢ়াইছে শিক্ষা বিভাগে আৰু এই প্ৰস্তাৱত কাইলৈ বিত্ত বিভাগে অনুমোদন জনোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিত্ত বিভাগে অনুমোদন জনোৱাৰ পাছতহে এই সন্দৰ্ভত হয়তো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে কিয়নো এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ হয়তো বিনামূলীয়া মোবাইল চৰকাৰে আগবঢ়াব পাৰে আৰু এই সন্দৰ্ভত ইতিমধ্যে চৰকাৰে চিন্তা চৰ্চা কৰিছে মোবাইল কোম্পানীৰ সৈতেও চৰকাৰে আলোচনাত মিলিত হৈছে লগতে ইণ্টাৰনেটৰ সুবিধা কৰি দিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে হয়তো এণ্ড্ৰইড মোবাইল প্ৰদান কৰাৰ পাছত ইণ্টাৰনেট সন্দৰ্ভত চৰকাৰে চিন্তা চৰ্চা কৰিব কিয়নো দেখিবলৈ পোৱা গৈছিল ৰাজ্যত ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত হৈছিল ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল
কোভিডৰ বাবে যেটো পাঠদান বন্ধ হৈ পৰিছিল আৰু তাৰ বাবে চৰকাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনলাইন পাঠদানৰ পোষকতা কৰিছিল অনলাইন পাঠদানৰ পৰা বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'বলগীয়া হৈছিল এন্ড্ৰইড মোবাইল নথকাৰ বাবে বা কিছুমান অঞ্চলত ইন্টাৰনেটৰ সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ পৰা পৰিলক্ষিত হৈছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে লাভান্বিত হয় বা অনলাইন পাঠদান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অৰ্থাৎ আলোচনা কৰিছে এই সন্দৰ্ভত হয়তো অতি শীঘ্ৰেই এই সন্দৰ্ভত